আমাৰ 3 দিন কণ্টিনিউৱাছলি হ'ল পৰহিৰ পৰা পৰহি কালি আৰু আজি আমাৰ উচ্ছেদ অভিযান সম্পন্ন হ'ল আমি গোটেই কেইদিনৰ টোটেল ফিগাৰটো হ'ল আমি টোটেল এৰিয়া এভিকশ্যন কৰি এনক্ৰোচমেণ্ট ফ্ৰী কৰিলোঁ প্ৰায় 2099 হেক্টৰ 2099 হেক্টৰ আমি টোটেল ফ্ৰী কৰা হ'ল উচ্ছেদ কৰা হ'ল আৰু তাৰে ভিতৰত হাউচ হোল্ড হৈ গ'ল প্ৰায় মানে যদি আমি ফেমিলি চাওঁ ফেমিলি উচ্ছেদিত ফেমিলিৰ টোটেল নাম্বাৰটো হ'ল 2553 2553 আৰু পপুলেশ্যন যিখিনি এভিক্ট হ'ল টোটেল 12,765 মানে 12,765 এইখিনি হ'ল টোটেল 3 দিনৰ আমি যদি আজিৰটো কওঁ তেতিয়াহ'লে আজিৰ প্ৰায় ফৰেষ্ট বনভূমি আজি আছিলে 165 হেক্টৰ আৰু তাৰপিছত হাউচ হোল্ড আছিলে 266 আৰু আমাৰ পপুলেশ্যন হৈ গ'ল 1330 আৰু ঠিক তেনেকৈ গভৰ্ণমেণ্ট খাছলেণ্ড মানে ইয়াৰ লগতে লাগি থকা কিন্তু ফৰেষ্ট লেণ্ড নহয় লগত লাগি থকা এইখিনি আমাৰ প্ৰায় 349 হেক্টৰ আছিলে আৰু তাত হাউচ হোল্ড আছিলে 719 আৰু পপুলেশ্যন যদি এফেক্টেড পপুলেশ্যন হ'ল 3595 সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলিছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলিছে কোনো ধৰণৰ অসুবিধাৰ আমি তেনেকৈ সন্মুখীন হোৱা নাই মাজতে এটা দেখা পাইছোঁ যে বিধায়ক নুৰুল হুদা সোমাইছিলে তেওঁ কৈছিলে যে বন্ধ কৰক বুলি কৈছিলে নহয় তেনেকৈ তেখেত আহিছিলে আৰু আবেলি সময়ত আমাৰ ধিং সমষ্টিৰ মাননীয় বিধায়কো আহিছিলে আচলতে যিহেতু ভোটাৰখিনি তাৰ মেক্সিমাম ভোটাৰখিনি ৰূপহী বা ধিং সমষ্টিৰ সেইকাৰণে তেখেতলোকৰ ভোটাৰখিনিৰ এবাৰ হয়তো খবৰ ল'বলৈ তেওঁলোকৰ ওচৰত আহিছিলে কিন্তু কোনো ধৰণৰ একো অশান্তিপূৰ্ণ কোনো ধৰণৰ পৰিস্থিতি নাই বুঢ়া চাপৰি এতিয়া সম্পূৰ্ণৰূপে বেদখলমুক্ত আৰু এতিয়া আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হ'ব ইয়াক বেদখলমুক্ত কৰি ৰখাটো আৰু সেইকাৰণে আমাৰ বন বিভাগে তেখেতলোকে সম্পূৰ্ণভাৱে নিজৰ এটা প্লান পৰিকল্পনা এটা সাজু কৰিছে আৰু এইটো আমি পৰ্যায়ক্ৰমে কেনেকৈ আমি তাক এতিয়া প্ৰটেক্ট কৰিব পাৰিম তাৰ ব্যৱস্থা লোৱা হ'ব যিহেতু আপোনালোকে উচ্চস্তৰীয় বৈঠক গৈছিলে বৈঠকত আপোনালোকে যি সীমা নিৰ্ধাৰণ কৰি আপোনালোকে সীমা উলিয়াইছে 2টা জিলাত এতিয়া সীমালৈ কিবা চিহ্নিত কৰা যাবনে সীমা কেনেকৈ সীমালৈ চিহ্নিত কৰা যাব মানে গৈছেই আচলতে আমি এই যে যিখিনি ক'লোঁ যে গভৰ্ণমেণ্ট খাছলেণ্ড আমি এভিকশ্যন কৰিছোঁ এইখিনি আমি শোণিতপুৰ সীমাতে কৰিছোঁ সীমাৰ ভিতৰত কৰিছোঁ গতিকে সীমা প্ৰায় সম্পূৰ্ণ হৈছে আৰু যদি অলপ ক'ৰবাত বাকী আছে আমিও বিচাৰিছোঁ যে ডিষ্ট্ৰিক্ট বাউণ্ডেৰী হ'লেও এটা সীমা থাকক আৰু সকলোৱে গম পাওক যে কোনটো শোণিতপুৰ জিলা বা নগাঁও জিলাৰ বাউণ্ডেৰী কাৰণ কিয় ইমান দিনে কোনোদিন দুখন জিলাৰ বাউণ্ডেৰীটো প্ৰপাৰলি চিহ্নিত হোৱা নাছিলে সেইকাৰণে মানুহৰ সদায় এটা কনফিউজন আছিলে আমি বিচাৰিছোঁ যে এই কনফিউজনটো মানুহৰ নাথাকক একেবাৰে নাইকিয়া হৈ যাওক